ভাবিব পাৰিবনে এজন মানুহে অকলে এখন জংঘল সৃষ্টি কৰিব পাৰে বুলি? কোনো চৰকাৰ নহয়, কোনো কোটি টকাৰ প্ৰকল্প নহয়, কেৱল এজন সাধাৰণ মানুহ, যিজন মানুহৰ হাতত নাছিল কোনো ডাঙৰ ডিগ্ৰী, নাছিল কোনো বিশাল সা সম্পত্তি, কিন্তু আছিল এটা সপোন মাথো। আজি য'ত হাজাৰ হাজাৰ গছ, শ শ হাতী আৰু অসংখ্য চৰাই, সেই ঠাইখন এসময়ত আছিল এখন খালী বালিচৰ। আৰু এই অসম্ভৱক সম্ভৱ কৰা মানুহজনেই হৈছে অসমৰ গৌৰৱ যাদৱ মোলাই পায়েং। 1980 চন, ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ বান, পানী নামি যোৱাৰ পিছত যাদৱ পায়েং সেই অঞ্চললৈ গ'ল। তেওঁ যিটো দৃশ্য দেখিলে সেইটো তেওঁ কেতিয়াও পাহৰিব নোৱাৰিলে। বালিচৰত শ শ মৃত সাপ পৰি আছিল, গছ নাছিল, ছাঁ নাছিল, প্ৰকৃতিয়ে যেন মৃত্যুৰ নীৰৱতা পিন্ধি আছিল। সেই মুহূৰ্ততে তেওঁৰ মনত এটা প্ৰশ্ন জগি উঠিল, যদি ইয়াত গছ থাকিলহেঁতেন এই জীৱবোৰ হয়তো বাচি থাকিলহেঁতেন। সেইদিনাই তেওঁ এটা সিদ্ধান্ত ল'লে, মই গছ ৰুম। পিছদিনাই তেওঁ কিছুমান বাঁহৰ পুলি সংগ্ৰহ কৰিলে, নিজ হাতে ৰোপণ কৰিলে। মানুহে হাঁহিছিল, এজন মানুহে অকলে এখন জংঘল কেনেকৈ বনাব পাৰিব? কিন্তু যাদৱ পায়েঙৰ উত্তৰ আছিল নীৰৱ। তেওঁ তৰ্ক নকৰিলে, তেওঁ কেৱল কাম কৰি গ'ল। এদিন এটা গছ, পিছদিনা দুটা গছ, আৰু তাৰ পিছত প্ৰতিদিনেই এটা এটা গছৰ পুলি ৰোৱাৰ কাম তেওঁ কৰি গ'ল। বছৰ বাগৰি গ'ল, কিন্তু তেওঁ কেতিয়াও থমকি নৰ'ল। এমাহ, এবছৰ, 10 বছৰ, 20 বছৰ, 30 বছৰ, 40 বছৰৰো অধিক সময় তেওঁ প্ৰায় প্ৰতিদিনেই গছ ৰুই থাকিল। বৰষুণ, গৰম, বান, কোনোৱে তেওঁ ৰখাব নোৱাৰিলে। এজন মানুহ, এটা সপোন আৰু অসীম ধৈৰ্য। বছৰ পাৰ হ'ল, সৰু সৰু পুলিবোৰ ডাঙৰ হ'বলৈ ধৰিলে। তাৰপিছত এদিন চৰাই আহিল, তাৰপিছত হৰিণ আহিল, তাৰপিছত বান্দৰ, আৰু এদিন হাতীৰ জাকো আহিল। য'ত একো নাছিলেই, এটা সময়ত সেই ঠাইখন জীৱনেৰে ভৰি পৰিল। আজিৰ মলাই ফৰেষ্ট প্ৰায় 550 হেক্টৰ এলেকা জুৰি বিস্তৃত, প্ৰায় এখন ডাঙৰ অৰণ্যৰ সমান। বহু বছৰলৈ কোনেও তেওঁৰ কথা নাজানিছিলেই। তেওঁ সংবাদ মাধ্যমত নাছিল, টিভিতো তেওঁ ওলোৱা নাছিল। তেওঁ কেৱল নিজৰ কাম কৰি গৈছিল। তাৰপিছত এজন ফটো সাংবাদিকে এই জংঘলৰ কাহিনী বিশ্বৰ আগত এদিন লৈ আহিল, আৰু সেইদিনাৰ পৰা সমগ্ৰ ভাৰত আৰু তাৰপিছত সমগ্ৰ পৃথিৱীয়ে জানিলে যে এজন মানুহেও প্ৰকৃতাৰ্থত পৃথিৱী সলনি কৰিব পাৰে। যাদৱ পায়েঙক ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি জনা যায়, আৰু 2015 চনত তেওঁ পদ্মশ্ৰী সন্মান লাভ কৰিছিল। বিশ্বৰ বিভিন্ন বিশ্ববিদ্যালয়, সংস্থা আৰু পৰিৱেশবিদে তেওঁৰ কামৰ প্ৰশংসা কৰে। কিন্তু এই সন্মানবোৰতকৈও ডাঙৰ কথা আছিল তেওঁ সৃষ্টি কৰা জংঘলখন। তেওঁ আমাক কি শিকাইছে? যাদৱ পায়েঙৰ হাতত কোনো যাদু নাছিল। তেওঁৰ হাতত আছিল এটা পুলি, এখন কোৰ আৰু এটা বিশ্বাস। তেওঁ প্ৰমাণ কৰিলে যে এজন মানুহেও পৃথিৱী সলনি কৰিব পাৰে। পৰিৱেশ বচাবলৈ সদায় ডাঙৰ শক্তি নালাগে, দৰকাৰ হয় এটা সৰু আৰম্ভণি মাত্ৰ। যাদৱ পায়েং কেৱল এজন মানুহ নহয়, তেওঁ হৈছে আশা, তেওঁ হৈছে এটা শিক্ষা। তেওঁ প্ৰমাণ কৰে যে প্ৰকৃতিক ভাল পোৱা এজন মানুহেও আচলতে ইতিহাস লিখিব পাৰে। হয়তো আমি সকলোৱে এখন জংঘল সৃষ্টি কৰিব নোৱাৰোঁ, কিন্তু যদি প্ৰতিদিনে অন্ততঃ এজোপা গছ পুলি ৰোপণ কৰোঁ, তেন্তে হয়তো পৃথিৱীখন অলপ হ'লেও সেউজীয়া হৈ ৰ'ব। এতিয়া আপুনি জনাওক, আপোনাৰ মতে যাদৱ পায়েঙৰ আটাইতকৈ ডাঙৰ অৱদান কি? কমেণ্টত জনাওক। আৰু যদি এই কাহিনীয়ে আপোনাক অনুপ্ৰাণিত কৰিছে, তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি আনকো এই অসমীয়া মানুহজনৰ গৌৰৱৰ কাহিনী নিশ্চয় জনাওক। পুনৰ এটা কাহিনী লৈ পুনৰ লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।